तामुलपुराव अरुणोदय कार्ड 2.0 हाबाफारिजों लोगोसे अरुणोदय कार्ड फोरबोआरियै राननाय हाबाफारि लादों। तामुलपुर जिल्लानि गासै 7,000 सुबुंफोरा अरुणोदय आसनिखौ मोननो हादों। बे हाबाफारियावनो गाहाय आलासि महरै बाहागो लादों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा बिथांजों लोगोसे 58 नं तामुलपुर विधानसभा बियामनि एमएलए जलेन दैमारी, मावफुं सोद्रोमा धर्मनारायण दास, बिटिआरनि रोगाथाइ बिफाननि मावफुं सोद्रोमा रनेन्द्र नार्जारी, एमसिएलए विजितगोरा नार्जारी, एमसिएलए पवित्र कुमार बर', एमसिएलए हेमंत राभा, बारग' एमएलए सन्दी बसुमतारी, तामुलपुर जिल्लानि जिल्ला बेंगिरि महकुमा मावख'गिरि बिथांमोनजों लोगोसे रोजा रोजा सुबुङा बे हाबाफारियाव बाहागो लायो। অৰুণোদয় 2.0 যোৱাকালিৰ পৰা আৰম্ভ হৈছে আৰু এতিয়া অৰুণোদয় 27 লাখ পৰিয়ালে পাবলৈ গৈ আছে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দীঘলীয়া যিটো এটা ৰাজনৈতিক এক্সপিৰিয়েঞ্চ আৰু সমাজ জীৱনৰ লগত থাকি তেখেতৰ যিটো এক্সপিৰিয়েঞ্চ, ইয়াৰ দ্বাৰা তেখেতে দুটা কথা স্পষ্ট কৰিছে। এটা হ'ল অসমখন ভাৰতৰ এখন উন্নত ৰাজ্য হিচাপে গঢ় দিয়া, 5খন আগশাৰীৰ ৰাজ্যৰ ভিতৰত এখন হ'ব লাগিব, সেইটো এটা ভিজন অসমৰ ৰাইজৰ কাৰণে তেখেতে লৈ আহিছে। ছেকেণ্ড কথাটো হৈছে যে ইজ অফ লিভিং, সহজভাৱে অসমত যাতে সকলো বসবাস কৰিব পাৰে। আৰু ইয়াৰ কাৰণে আজি ফাৰ্ষ্ট টাৰ্গেট আমাৰ গৰীব শ্ৰেণী, দুখীয়া শ্ৰেণীৰ আমাৰ ৰাইজক তেখেতে কেনেকৈ সকাহ দিব পাৰে, কেনেকৈ ছাপোৰ্ট কৰিব পাৰে, ইয়াৰ কাৰণে দুটা এটা মানৱতাৰ এটা সবচে ডাঙৰ এটা সিদ্ধান্ত যে অৰুণোদয় দিয়া, আৰু এটাটো হ'ল আপোনাৰ মাইক্ৰ' ফাইনেন্সৰ যিটো ঋণ আছিলে সেইটো পৰিশোধ কৰি দিয়া। এই দুইটা কাম অতি ডাঙৰ কাম, তেখেতৰ মহানতাৰ কাম দুটা তেখেতে হাতত লৈছে। আৰু এতিয়া ইয়াৰ দ্বাৰা যিটো দৈনন্দিন কিবা নহয় কিবা সমস্যাত ভুগি থকা দুখীয়া পৰিয়ালে যথেষ্ট সকাহ পাইছে। 4,800 টকাৰ পৰা আৰম্ভ কৰি এতিয়া 4,1200 টকা পৰ্যন্ত অৰুণোদয় ঠিক কৰা হৈছে। আৰু এই 4-7 লাখ পোৱা কমপ্লিট হোৱাৰ লগে লগে নেক্সট টাৰ্গেট ৰাখিছে তেখেতে আৰু 5 লাখ, আৰু 5 লাখক অৰুণোদয় দিব। এতিয়া তামোলপুৰত আজি প্ৰায় 20,000 কমপ্লিট হ'বলৈ গৈ আছে, আগত 13,000 আৰু 7,000। ইয়াৰ পিছত যেতিয়া টাৰ্গেটটো আৰু বাঢ়াব আৰু লগে লগে আমাৰ এই অঞ্চলতো আৰু বেছি অৰুণোদয় পাবলৈ সক্ষম হ'ব। আনপিনেদি যিটো মাইক্ৰ' ফাইনেন্সৰ বিভিন্ন আমাৰ ছেল্ফ হেল্প গ্ৰুপবিলাকে লোন লৈছিলে, ঋণ লৈছিলে, ইণ্ডিভিজুৱেলে ঋণ লৈছিলে, এইবিলাক পৰিশোধ কৰি পেলাই তেখেতসকলক সৰু সুৰা সমস্যা যিবিলাক হৈ আছিলে তাৰে পৰা উদ্ধাৰ কৰাৰ কাৰণে যোৱা বছৰৰ পৰা তেখেতে কাম আৰম্ভ কৰিছিলে। আৰু এই বছৰো বহুতখিনি হাজাৰ ইয়াৰ দ্বাৰা বহুতে লাভান্বিত হ'ব। চ' এইখিনি কথা। ইয়াৰ বাহিৰে ভূমিৰ যিটো সমস্যা, অসমত ভূমিৰ সমস্যা বুলি ক'লে ইমান দিন আমি মণ্ডল অফিচত, চাৰ্কল অফিচত মানুহে যায়, সমস্যাবিলাক সমাধান নহয়। বসুন্ধৰাৰ দ্বাৰা এইটো চব সমাধান কৰি দিয়া হ'ল। আৰু বিটিআৰতো আমি বৈশ্যমুঠিৰ দ্বাৰা 100% প্ৰব্লেমবিলাক ছল্ভ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু 100% নহ'লেও 85% প্ৰব্লেম আমি অহা নৱেম্বৰৰ পৰা আৰম্ভ কৰিম, আৰু 1-1.5 বছৰৰ ভিতৰত চব সমস্যা সমাধান হ'ব। ইতিমধ্যে বিটিআৰটো ফাৰ্ষ্ট 10টা চিক্সিডেল কাউন্সিলৰ ভিতৰত ফাৰ্ষ্ট কাউন্সিল য'ত নেকি লেণ্ড ডকুমেণ্ট আমি 100% ডিজিটাইজ কৰিলোঁ। এতিয়া লেণ্ড ট্ৰেন্সফাৰ, মিউটেশ্যন, বিভিন্ন কামবিলাক আৰু অফিচত নোযোৱাকৈ অনলাইনত আমাৰ ৰাইজে সেইটো কৰি ল'ব পাৰিব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বহুতো কাম নিবনুৱাসকলৰ কাৰণে। আৰু ডাঙৰ এটা কাম আমি হাতত লৈছোঁ, এইটো ভাৰত চৰকাৰৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম আছিলে লাখপতি মহিলা। লাখপতি মহিলাটো আমি দুটা ভাগ কৰিছোঁ, এটা হ'ল লাখপতি মহিলা, এটা হ'ল লাখপতি আমাৰ ফাৰ্মাৰ। খেতিয়ক আৰু মহিলা দুইটাকো কেনেকৈ ইনকামটো লাখলৈকে লৈ যাব পাৰে, ইয়াৰ কাৰণে কিছুমান আঁচনি, হাঁহ কুকুৰা পালন কৰা, ছাগলী পালন কৰা, বোৱা কটা, মৌ পালন কৰা, ডায়েৰী ফাৰ্ম খোলা, বিভিন্ন আঁচনিবিলাক আমি হাতত লৈছোঁ, যাতে গ্ৰাম্য অঞ্চলত থকা যিবিলাক মাৰ্জিনেলাইজ বুলি কয়, আমাৰ কম মাটি থকা বা মাটি নথকা যিবিলাক পৰিয়াল আছে, লেণ্ডলেছ, এই পৰিয়ালবিলাকো কিবা নহয় কিবা ব্যৱসায় কৰি খাই থাকিব পৰা বিভিন্ন আঁচনি হাতত লোৱা হৈছে। গতিকে আজি অসমত যিটো চৰকাৰ আহিছে, ভাৰতত যিটো চৰকাৰ চলি আছে,
BTR যিটো চৰকাৰ আছে ট্ৰিপল ইঞ্জিনৰ চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো সপোন সেইটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে আমি সবে আগবাঢ়ি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিছন ভিজন সেইটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ আৰু প্ৰায় 3-4টা দশক ধৰি বিভিন্ন সমস্যাত জুৰুলা হোৱা BTR-বাসী ৰাইজক বৰ্তমানৰ BTR চৰকাৰখনে আমি এই ৰাইজক সকাহ দি পেলাই সকলো সমস্যা সমাধান কৰি পেলাই সুন্দৰভাৱে যাতে শান্তিভাৱে জীৱন যাপন কৰিব পাৰে আগবাঢ়ি যাব পাৰে ইয়াৰ কাৰণে সহায় কৰাৰ কাৰণে বহুতখিনি আঁচনি আমি ৰাইজৰ ওচৰলৈ লৈ আহিছোঁ গতিকে যোৱাকালি মুখ্যমন্ত্ৰীয়ে কৈছিলে যে যিকোনো এটা চিটত UPPL দিব আৰু কোনটোত কেনেকুৱা কিবা আশা কৰিব ইয়াৰ কাৰণে অলপ অপেক্ষা কৰিব লাগিব কষ্ট কৰি আমি কেইদিনমান পিছত আমাৰ UPPL BJP আৰু AGPৰ মিটিং হ'ব তাৰ পিছতে আপোনালোকক জনাই দিম আমিতো কোকৰাঝাৰত খেলিম বুলি ঠিক কৰিছোঁ UPPLে আৰু যিটো দৰং ওদালগুৰি আছে তাত BJPয়ে খেলিব তথাপিতো অফিচিয়েলি কথাটো কোৱাৰ কাৰণে আৰু কেইদিনমান ৰখিব লাগিব তাৰপিছত যেতিয়া আমাৰ অফিচিয়েল মিটিং হ'ব কিয়নো আমি এলায়েন্স টিম হিচাপে NDA হিচাপে কাম কৰি আছোঁ আৰু তাত ফৰ্মেলি আমাৰ ডিছকাশ্যনবিলাক হৈ যোৱাৰ পিছত ফৰ্মেলি আপোনালোকে সব খবৰটো পাব আপুনি ভাষণত এটা কথা কৈছে ইতিমধ্যে এপ্ৰুভ দিয়া হ'ল প্ৰায় 220টা নলেজ কেন্দ্ৰ এপ্ৰুভ কৰা হ'ল এই বছৰত আৰু বাকীখিনি অহা বছৰত কৰিম মানে 420টা আমাৰ VCDC আছে 420টা VCDCত 420টা নলেজ কেন্দ্ৰ আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ সেই নলেজ কেন্দ্ৰটো ৱাইফাই থাকিব সৰু এটা লাইব্ৰেৰী থাকিব LCD থাকিব য'ত নেকি আমাৰ ষ্টুডেণ্টবিলাকে হওক যুৱকসকলক তাতে বহি 20-30 জন মানুহ বহি পেলাই যিকোনো কাম তাতে কৰিব পাৰিব আৰু অনলাইন যোগেদি আমি BTR চৰকাৰৰ তৰফৰ পৰা বিভিন্ন কেটেগৰীৰ যুৱতীসকলৰ কাৰণে খেতিয়কৰ কাৰণে মহিলাসকলৰ কাৰণে সময়ে সময়ে কিছুমান মেছেজ কিছুমান ট্ৰেইনিং কিছুমান বাৰ্তা আমি এইটো অনলাইন এইটো প্ৰভাইড কৰি থাকিম আৰু কমসে কম 1000 মানে কিতাপ অনলাইন আৰু অফলাইন তাতে প্ৰভাইড কৰা হ'ব